মই লখিমী ঘৰৰ গৃহিণী। আজি আপোনালোকলৈ এটা নতুন বস্তু লৈ আহিছোঁ, যিটো আমি ঘৰৰ পদ্ধতিৰে বনাব পাৰোঁ, ঘৰৰ খোৱা বস্তুৰে। এইটো তৰমুজ হয়। আমি ইয়াৰ দ্বাৰা টুটি ফুটি বনাব পাৰিম, যিটো কেক বনালে ব্যৱহাৰ কৰা হয়। বজাৰৰ পৰা আনি যিটো আমি কেকত দিওঁ, কেনেকৈ বনাওঁ আমি চাওঁ আহক। এইটো তৰমুজ। এই তৰমুজজোপা এনেকৈ কাটি ল'লোঁ বাকলিখিনি। এই বগা অংশ যিখিনি, এইখিনি আমি এৰুৱাই ল'লোঁ। তাৰপিছত বাকলিখিনি এনেকৈ কাটি ল'ম। এনেকৈ বাকলিখিনি আমি কাটি ল'ম। এয়াই কাটি ল'লোঁ মই। তাৰপিছত এনেকৈ ধুনীয়াকৈ সৰু সৰু কৰিব, বেছি সৰু নকৰিব, কাৰণ এইখিনি আকৌ বইল কৰি আকৌ চেনিৰ পানীত অকণমান সিজাব লাগিব। গতিকে বেছি সৰু নকৰিব, অকণমান ডাঙৰে ৰাখিব। অকণমান পানীত বইল কৰি দিব, তেতিয়া তৰমুজৰ যিটো গোন্ধ থাকে সেইটো নাইকিয়া হৈ যাব। এনেকৈ কাটি ল'ব। ঘৰৰ বস্তুৰে আমি সকলো কামেই কৰিব পাৰোঁ, বজাৰৰ পৰা কিনি অনাতকৈ। এনেদৰে কাটি ল'ব এইখিনি। তাৰপিছত আপোনালোকে এইখিনি ধুনীয়াকৈ অকণমান পানীত বইল কৰিব। পানীত বইল কৰাৰ পিছত এইখিনি ওলাই আকৌ চেনিৰ পানীত 5 মিনিট সিজাব। সিজাৰ পিছত আপোনালোকৰ ধুনীয়া এনেকুৱা টুটি ফুটি এনেকুৱা হ'ব, যি মই বনাই ৰাখিছোঁ। এয়া এই টুটি ফুটি বনাব। আপুনি কালাৰ দিব, আপোনাৰ যি মন পচন্দৰ কালাৰ। মই ইয়াত অৰেঞ্জ আৰু ৰেড দিছিলোঁ, কিন্তু ৰংটো একেই দেখা পাই আছে। অৰেঞ্জ আৰু ৰেড আছে, কিন্তু ইয়াত আপুনি গ্ৰীণ কালাৰ দিব পাৰে। 3-4টা কালাৰ পায়। আপুনি এনেদৰে কালাৰ মিক্স কৰি ধুনীয়াকৈ ৰ'দত শুকাব। ৰ'দত শুকাল এনেদৰে হৈ যাব ধুনীয়াকৈ। বটলত ভৰাই থৈ দিব। এনেদৰে আপোনালোকে দিব পাৰে, পায়সতো দিব পাৰে, তাৰপৰা কেকতো দিব পাৰে। ইয়াত দেখাটো ধুনীয়া হয়। ইয়াৰ লগত আপোনালোকে কিচমিচ দুটামান দি দিব, খাবও সোৱাদ হয়, দেখাটো বিৰাট ধুনীয়া হয়। আপোনালোকৰ যদি ভাল লাগিছে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।